নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ মই প্ৰেৰণাই আশা কৰোঁ আপোনালোক সকলোৰে ভাল আজি মই এইটো ভিডিঅ'ত হ্যান্ডমেড মিক্স পাটৰ এযোৰ কাপোৰত বগেনভিলিয়া ফুলৰ ডিজাইনটো কেনেকৈ কৰিছিলোঁ তাকে দেখুৱাম বুলি ভাবিছোঁ লগতে সম্পূৰ্ণ কাপোৰযোৰ দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ প্ৰথমতে মই ফুলৰ চানেকিটো আঁকি লৈছিলোঁ এই কাপোৰযোৰ কৰোঁতে মই কি ৰং ব্যৱহাৰ কৰিছিলোঁ সেয়াও দেখাই লৈছোঁ যিহেতু বগেনভিলিয়া ফুল যিকোনো ৰঙৰ থাকে কিন্তু সাধাৰণতে যিটো ফুলেই আমি বেছিকৈ পাওঁ মানে ৰঙা গুলপীয়া নিচিনা সেই ফুলৰ ৰংটোকে মই কৰিম বুলি ভাবিছোঁ আসলতে মই ফুলবিলাকত কালাৰ কৰি থাকোঁতে এইকেইটা কালাৰ ব্যৱহাৰ কৰিছিলোঁ যদিও ইয়াৰ লগতে আৰু কিছুমান কালাৰ ব্যৱহাৰ কৰিছিলোঁ ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব প্ৰথমতে পিংক কালাৰটো এনেকৈ ফুলপাহ ফিল আপ কৰি লৈছিলোঁ আসলতে ভিডিঅ'টো কৰা বহুত দিনেই হ'ল তুমি নহ'লে এই চহৰত নুফুলে বগেনভিলিয়া সেই গানটো ট্ৰেণ্ডিঙত থকা সময়তে ভাবিছিলোঁ যে এযোৰ কাপোৰত ময়ো বগেনভিলিয়া ডিজাইনৰ মানে বগেনভিলিয়া ফুলৰ ডিজাইনেৰে এযোৰ কাপোৰ বনাম কথামতে কাপোৰযোৰ বনাবলৈ আৰম্ভ কৰিলোঁ কিন্তু কাপোৰযোৰ সম্পূৰ্ণ কৰি ভিডিঅ'টো এডিট কৰি দিয়াহে হোৱা নাছিলে প্ৰথমতে সেই গুলপীয়া কালাৰটো কৰি হোৱাৰ পিছত আউটলাইনটো অকণমান ৰেড কালাৰটোৱে দি দিছোঁ আৰু ফুলপাহত যিহেতু মাজত অকণমান পাতৰ হীৰাৰ নিচিনাও থাকে তেনেকৈও দি দিছোঁ ৰেড কালাৰটোৱে কাষৰ ফুলপাহত আকৌ গুলপীয়াৰ লগতে ডাঠ নীলা ৰংটো অলপ ব্যৱহাৰ কৰিছোঁ আসলতে ফুলবিলাকত 2-3টা ৰং মিহলাই কৰিলে বেছি ধুনীয়া হয় দেখিবলৈ মোৰ এই পাহ ফুলো ইতিমধ্যে হৈ গৈছে এই ফুলপাহৰ আকৌ মাজৰ হীৰাবিলাকত মই নীলা ৰংটোৱে দি দিলোঁ আৰু তলৰ ফুলপাহত একেডাল ব্ৰাছেই হালধীয়া ৰংটো অলপ কৰিলোঁ লগতে গুলপীয়াও কৰি দিছোঁ আপোনালোকে নিশ্চয় মন কৰিছে ফুলবিলাকত প্ৰত্যেকটা ফুলেই একেবাৰে ছেম কালাৰ নাথাকে অকণমান হ'লেও ডাঠ পাতল থাকে সেইকাৰণে মই ডাঠ পাতলটো অলপ হ'লেও ধৰিব পাৰিব বুলিয়ে এনেকৈ বেলেগ বেলেগ কালাৰ ব্যৱহাৰ কৰিছোঁ অৱশ্যে এনেকৈ ৰং মিলাই কৰি থাকোঁতে বহুত সময়ো লাগে তথাপিও এই কাপোৰযোৰ যিহেতু আৰম্ভ কৰিলোঁ এনেকৈ বনাম বুলি গতিকে এনেকৈ সম্পূৰ্ণ কৰিলোঁ পাতত ৰং কৰোঁতে মই ডাঠ সেউজীয়া আৰু অলপ হালধীয়া ৰংটো ব্যৱহাৰ কৰিছোঁ এনেকৈ ফুলৰ ঠাৰি আৰু পাতবিলাকত কালাৰ কৰিছিলোঁ এনেকৈ সম্পূৰ্ণ ফুল আৰু পাতবিলাকত কালাৰ কৰি হোৱাৰ পিছত আউটলাইন এটা দি দিছোঁ গল্ডেন কালাৰে যাতে অলপ জিলিকনি এটা আহে একেবাৰে শেষত ফুলবিলাকৰ ৰেণুবিলাকত অকণ বগা ৰং দি দিছোঁ আৰু এনেকৈ আমাৰ কাপোৰযোৰ সম্পূৰ্ণ হৈ গ'ল মই এপাহ ফুলতে কালাৰ কৰি দেখুৱালোঁ আৰু এইযোৰ হৈছে সম্পূৰ্ণ কাপোৰযোৰ মাজতে এনেকৈ এপাহ ফুল দি দিছোঁ বুটাৰ নিচিনাকৈ মেখেলাখনতো চাদৰখনৰ দৰেই ডাঙৰ ফুলৰ থোপা
লাইনকৈ দিছোঁ আৰু এনেকৈ সৰু ফুলো মাজতে দি দিছোঁ। চাদৰখনত মাল্টি কালাৰ দহি কৰা হৈছে। চাদৰখনৰ ছাইডটোত এনেকৈ কৰিছোঁ এটা সৰু ফুল আৰু 3 পাহ থকা এটা থাল। মাজত এটা ছাইডত এনেকৈ বুকুৰ ওচৰত পৰাকৈ অলপ ডাঙৰকৈ ফুলৰ থোপা দি দিছোঁ যাতে মেলি পিন্ধিলে বেছি ধুনীয়া লাগে দেখিবলৈ। কাপোৰযোৰ এনেকৈ সম্পূৰ্ণ কৰিলোঁগৈ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন। যদি ভাল লাগিছে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।